চাকৰি ক'তেনো পাম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ হেমন্ত কুমাৰ শৰ্মাই লিখা কিতাপখনৰ আলমত এই গীতৰ ৰচনা সুৰ আৰু কণ্ঠ ৰাতুল কৃষ্ণ শৰ্মাৰ। সংগীত ব্যৱস্থাপনা আৰু বাণীবদ্ধ কৰিছে বিপুল চৌধুৰীয়ে। প্ৰযোজনা ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ। সপোনৰ দেশৰ বাবে আমাক লাগে এখন সভা, ভাষা উন্নতি সাধিনীৰ দৰে অৰ্থনৈতিক অসম সভা, অৰ্থনীতিৰ বাৰ্ষিক সভা। মোৰ সপোনৰ দেশৰ বাবে আমাক লাগে এখন সভা, ভাষা উন্নতি সাধিনীৰ দৰে অৰ্থনৈতিক অসম সভা, অৰ্থনীতিৰ বাৰ্ষিক সভা। নহ'লে বৰঙণি সংস্কৃতিয়ে মোৰ সপোনৰ দেশখন কোঙা কৰিব। কৃষি ব্যৱসায় চাকৰিৰ তথ্য নেজানিলে ধীৰে ধীৰে কৃষ্টিও হেৰাই যাব। সেয়েহে আমাক লাগে এখন সভা, অৰ্থনৈতিক বাৰ্ষিক সভা। সেয়েহে আমাক লাগে এখন সভা, অৰ্থনীতিৰ বাৰ্ষিক সভা। মাথুৰিৰ ধাৰিয়েই পাৰিব জানো দেশৰ স্বাভিমান ধৰি ৰাখিব। মানৱ সম্পদত সৰু বৰ নাই, সকলো মিলিলেহে দেশ তৰিব। নৱ প্ৰজন্মক দুখ দি থাকি আত্মতৃপ্তি লভিলে নহ'ব। সহজলভ্য ধনৰ বাবে বহুতকে ভুল ভুল পথেৰে নিব। সেয়েহে আমাক লাগে এখন সভা, অৰ্থনৈতিক বাৰ্ষিক সভা। সেয়েহে আমাক লাগে এখন সভা, অৰ্থনীতিৰ বাৰ্ষিক সভা। মোৰ সপোনৰ দেশৰ বাবে আমাক লাগে এখন সভা, ভাষা উন্নতি সাধিনীৰ দৰে অৰ্থনৈতিক অসম সভা, অৰ্থনীতিৰ বাৰ্ষিক সভা। মাহিয়াই বুলি কৈ থাকিলেই সেই শব্দ শব্দতে বিলীন হ'ব। অৰ্থনীতিৰে সবল নহ'লে মাথো হুংকাৰ চিঞৰি ঠিকনা হ'ব। হুংকাৰ চিঞৰি ঠিকনা হ'ব, মাথো হুংকাৰ চিঞৰি ঠিকনা হ'ব। হুংকাৰ চিঞৰি ঠিকনা হ'ব।